नमस्ते पाजी मैं আহিলো মোৰ ইন্টাৰভিউটো লৈ ল ও সতে সর্দার আহিলা অলপমান নবহ এজনী ছোৱালী আছে তাইৰ আগতে মই লৈ লওঁ ইন্টাৰভিউটো তাৰপিছত তোমাৰ লৈ আছো হা অলপ বহা তুমি ওই পাজি তুমি তো বহুত গলত কাম কৰিছা আমি প্ৰথমতে আহি তোমাক ফোন কৰি ৰেজিষ্টাৰ কৰিছো মোৰ নামটো মোৰ লো প্ৰথমতে বহুত গলত হৈ যাব নহৰিতো অলপ শান্তি ৰাখা মই লৈ আছো ছোৱালী হয় লেডিজ ফাৰ্ষ্ট তুমি অলপ ৰখা প্ৰথম হলে কি হ'ল ছোৱালী না পাজি তুমি গলত কৰে हो মই ইয়াতে প্ৰথমতে আহিছিলো ছোৱালীটোক মাতি দিয়াচোন মই তাইক ভালকে বুজাম পাজি ৰবা মাতি দি আছো ৰূপালী সোমাই আহাচোন ভিতৰলৈ ওই আপনি সরক মইয়ে মাতি দিবা দিছিল তোক একলে সা হে ইউ ইডিয়েট नारिब मोर सुले मोर नाम रूपाली तेरे चुल के मैंने हाथ नहीं लगे हैं पहले मेरी बात सुनो ये तो मैं फर्स्ट है ये तो मोर फर्स्ट इंटरव्यू मोर पे सीटे तो दीबी समझ में आया माथा में कुछ घुसा सारे এবিলা কি হনি সময় আতে প্রথমতে আইছো মোর ইন্টারভিউ ফার্স্ট তো বলে কেমন কি কইছিল মুখ যে বহে বলে কইছিল ওই বাজি আপনি শুট বলা বাজি আপনি মিশা কথা কইছে বাজি আপনি হে কইছে তাই ডিম বলি তাই আপনি কারণে ডিম বলি কইছে নহয় মানে মই हाँ बाजी आपने झूठ बोला बाजी आपकी देखी पागल हो गए थे आप बाजी স্যার আপনি এরকম কইছিল আর কোন নাই তুমি এতে অকলে সহায় কারণ তোমার ইন্টারভিউ লম এটা রেজাল্ট করব আহে নহয় মানে তোমাক মোৰ ভয় লাগিছিল ओए पाजी खुल्ला बदतमीजी ओए तुसी गलत कर रहे हो पाजी मार एक पूरा पिटा मार ओए बुढ़ा अभी दिख पाए नस्ल लगी तो दूरो दुटा में खर की बुरे किने पैसे मर के खाई पंजाबी हाथ रमाई मजा लक्षण তোর মাফ করে দি মোক মাফ করে দি ডোকে সা করে দি মই ইয়াতে তোমাক সা করে দি মোক মাফ করে দি এটা কথা কোনি কি চার এই মোর গার্লফ্রেন্ড আমি চাকরি কারণে এটা অ্যাক্টিং করছিল আরে যদি আবে এখানে কইও যে তাহলে চাকরি না দিও মই বাইরে যাই কাম তে আপিল লাগি বে কাম করবাইছিলি যদি দুনিয়া ফেটে দি মই তেছেন তোর কোম্পানি ভাঙা যাব বেবি আমি এতিয়া যাও এই বুঢ়াক আমি শিক্ষা দিলো আৰু চাকৰিও পালো মজা ও মোৰ প্ৰেছাৰ উঠছে মই মৰলো